অনুশীলনী 5.1 1 নং প্ৰশ্ন অষ্টম শ্ৰেণীৰ 46 জন ছাত্ৰ ছাত্ৰীৰ বগা ৰঙা কলা আৰু হালধীয়া এই ৰং চাৰিটাৰ কোনে কোনটো ৰং ভাল পায় সেয়া তলৰ তালিকাত দেখুওৱা হ'ল। প্ৰত্যেকজন ছাত্ৰ ছাত্ৰীয়ে যিকোনো এটাহে প্ৰিয় ৰং হিচাপে ল'ব পাৰিব আৰু ৰং চাৰিটা ক্ৰমে W, R, B আৰু Y ৰে চিহ্নিত কৰা হৈছে। ইয়াত এই তালিকাখন দিয়া হৈছে। এতিয়া দাগ চিহ্ন ব্যৱহাৰ কৰি এখন বাৰংবাৰতা বিভাজন তালিকা প্ৰস্তুত কৰা। ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দণ্ডলেখ অংকন কৰা। তোমালোকে সলিউশনত চাবা বাৰংবাৰতা বিভাজন তালিকা এনেকুৱা ধৰণে এখন তালিকা প্ৰস্তুত কৰি ল'বা, য'ত প্ৰথম স্তম্ভত ৰং বুলি লিখিবা কাৰণ আমাৰ তথ্যখিনি ৰঙৰ আছিল, দ্বিতীয় স্তম্ভত দাগ চিহ্ন লিখিবা, তৃতীয় স্তম্ভত বাৰংবাৰতা লিখিবা। এতিয়া আমাৰ ৰংবিলাক কি আছিল লিখি ল'বা। হোৱাইট, ৰেড, ব্লাক, য়েলো। এতিয়া আমাৰ কাম হ'ল দাগ চিহ্ন। তোমালোকে নিশ্চয় দাগ চিহ্ন বুজি পোৱা। 1 বুজাবৰ কাৰণে এডাল, 2 বুজাবৰ কাৰণে দুডাল, 3 বুজাবৰ কাৰণে তিনিডাল, 4 বুজাবৰ কাৰণে চাৰিডাল, আকৌ 5 বুজাবৰ কাৰণে চাৰিডালক এডালেৰে কাটি দিয়া হয়। এইটোৰে 5 নিৰ্দেশ কৰা হয়। এতিয়া আমাৰ তালিকাখনত আহাচোন, আমাৰ দাগ চিহ্নবিলাক কি হয় চাই লওঁ। প্ৰথমে আমি W আখৰটো কিমান বাৰ আছে হিচাপ কৰি ল'ম। চাবা 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11। গতিকে W আখৰটো 11 বাৰ পাইছোঁ। গতিকে তোমালোকে এতিয়া দাগ চিহ্নত প্ৰকাশ কৰিবা। 1, 2, 3, 4, এয়া 5, 1, 2, 3, 4, পাছে পাছে 10 হৈ গ'ল, 11। এতিয়া বাৰংবাৰতাত 11 পোৱা বুলি লিখিবা। এবাৰ আমাৰ R আখৰটো কিমান বাৰ আছে হিচাপ কৰি ল'বা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11। ভালকৈ হিচাপ কৰিবা যাতে ৰৈ নাযায়। 1, 2, 3, 4, 5, 1, 2, 3, 4, 5, পাছে পাছে 10 হৈ গ'ল, 11 পাইছিলোঁ। এতিয়া বাৰংবাৰতাত 11 পোৱা বুলি লিখি দিবা। আকৌ B আখৰটো কিমান বাৰ আছে হিচাপ কৰি লোৱা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10, 11, 12, 13, 14। গতিকে B আখৰটো 14 বাৰ পাইছোঁ। 1, 2, 3, 4, এয়া 5, 1, 2, 3, 4, পাছে পাছে 10 হৈ গ'ল, 1, 2, 3, 4, 10 4 14। এতিয়া ইয়াতে 14 পোৱা বুলি লিখিবা। আকৌ Y আখৰটো কিমান বাৰ পাইছোঁ হিচাপ কৰি লোৱা। 1, 2, 3, 4, 5, 6, 7, 8, 9, 10। ঠিক আছে, Y আখৰটো 10 পাইছোঁ। 1, 2, 3, 4, এয়া 5, 1, 2, 3, 4, পাছে পাছে 10। গতিকে এতিয়া বাৰংবাৰতাত 10 পোৱা বুলি লিখা। 10। এতিয়া তোমালোকে তালিকাখনত বাৰংবাৰতাৰ সংখ্যাটো যোগ কৰা। কিমান পাবা? 11 11 22,
22 14 37, 37 10 46, গতিকে এইটো আমি 46 পাইছোঁ। এতিয়া তোমালোকে প্ৰশ্নটোত চাবা, আমাক দিয়াই আছিল ছাত্ৰ ছাত্ৰীৰ সংখ্যা 46, গতিকে সেইটো মিলি গৈছে, মানে আমাৰ তালিকাখন শুদ্ধ হৈছে। এতিয়া আমাৰ প্ৰশ্নটোৰ দ্বিতীয় খণ্ডলৈ যাম। ইয়াত কৈছে ইয়াক ব্যাখ্যা কৰিবলৈ এডাল দণ্ডলেখ অংকন কৰা। আহাচোন বাৰু দণ্ডলেখ কেনেকুৱা চাই লওঁ। এয়া এইটো হৈছে দণ্ডলেখ। তোমালোকে X অক্ষৰ দিশত ৰং বুলি লিখিবা এইটো, আৰু Y অক্ষৰ দিশত ছাত্ৰ ছাত্ৰীৰ সংখ্যাবিলাক লিখিবা, আৰু সমান সমান দূৰত্বত সংখ্যাবিলাক লিখিবা। 1 2 3 4 5 6 7 8 9 10 11 12 13 14 15 এনেকুৱা ধৰণে সংখ্যাবিলাক লিখিবা। এতিয়া তালিকাৰ পৰা W আখৰটো আমি পাইছিলোঁ, কিমান পাইছিলোঁ বাৰু? 11, নহয় জানো? W আখৰটো 11 পাইছোঁ। আকৌ R আখৰটো 11 পাইছিলোঁ আমি, গতিকে এইটো হৈ গ'ল। B আখৰটো পাইছিলোঁ 14, গতিকে এইটো 14, আৰু Y আখৰটো পাইছিলোঁ আমি 10, গতিকে এনেকুৱা ধৰণে এইটো দণ্ডলেখ অংকন কৰিবা।